হেল্ল' ৰীনাজ অসমৰ পৰা সকলোলৈকে সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ব্লগ। আজি মেচিনত কেনেকৈনো ধান মাৰে তাকে মই দেখাম। আমি পথাৰৰ পৰা ধানখিনি আনি থৈছোঁ ডাঙৰি হিচাপে, আৰু সেইখিনিকে আজি মেচিনৰ দ্বাৰা মাৰিবলৈ এয়া প্ৰস্তুতি পৰ্ব চলি আছে আমাৰ। বেলেগ বেলেগ ধান বেলেগ বেলেগ ভাগে থোৱা হ'ব। বৰা, চকুৱা, শালি, লাহি বেলেগ বেলেগ ধৰণে উলিয়াই লোৱা হৈছে। ভাগে ভাগে সেইখিনি মৰা হ'ব, আৰু কেনেকৈনো মেচিনত ধান মাৰিম সেইখিনিকে আপোনালোকক দেখাম আজি। ধানখিনি যাতে ইটো ধানৰ লগত সিটো ধান লগ নালাগে তাৰ কাৰণে আমি বেছি সাৱধানতা অৱলম্বন কৰিছোঁ। যিহেতু ডাঙৰ মেচিন বহুৱা হ'ব, ৰৈ থকাৰ প্ৰশ্নই নাহে, ইটোৰ পিছত সিটো ডাঙৰি সোমোৱাই যাব লাগিব। গতিকে আমি দিওঁতেই যাতে সাৱধানে ধানখিনি দিওঁ, যাতে শালিৰ লগত লাহি বা লাহিৰ লগত বৰাৰ লগত চকুৱা, চকুৱাৰ লগত মালভোগ এইবোৰ যাতে লগ নালাগে তাৰ কাৰণে আমি সাৱধানতা অৱলম্বন কৰিছোঁ। আৰু এনেদৰে লানি পাতি পাতি চিন লগাই লগাই আমি এনেকৈ উলিয়াই যাম, আৰু মেচিনত পটাপট সেইখিনি মাৰি ল'ব লাগিব। গতিকে পদ্ধতিবিলাক সম্পূৰ্ণ আপোনালোকে চাব, কেনেকুৱা ধৰণে কিমান কষ্টৰ বিনিময়তহে মানুহে খাবৰ কাৰণে এমুঠি চাউল যে যোগাৰ কৰিব পাৰি, সেই কথাটো এই বস্তুবোৰ চালেহে ভালকৈ বুজা যায়। আজিকালিৰ ল'ৰা ছোৱালীয়েতো এইবিলাক নাজানেই, গতিকে সেই তেওঁলোকৰ কাৰণেহে মই এইবিলাক প্ৰস্তুত কৰিছোঁ। বা নিজৰ ল'ৰা ছোৱালীও এতিয়া বাহিৰত থাকে, হয়তো তেওঁলোকেও হয়তো নাজানিব পাৰে কেনেকৈনো কিমান কষ্টৰ বিনিময়ত এমুঠি চাউল যোগাৰ হয়, গতিকে সেইখিনি নাজানিব পাৰে। গতিকে তেওঁলোকক এইখিনি দেখাবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে অনাগত দিনবিলাকত সকলোৱে বুজি পায় যে এমুঠি চাউল মানুহৰ কাৰণে কিমান প্ৰয়োজনীয়। আহাৰ নাখালে মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে তেনেস্থলত এনেকুৱা ধৰণে যদি আমি কাৰ্যবিলাক সংৰক্ষণ কৰোঁ তেতিয়াহ'লে সকলোৱে বুজি পাব আৰু জানিব যাতে কিমান কষ্ট, কিমান দীৰ্ঘ পৰিশ্ৰমৰ বিনিময়ত সাধাৰণতে এমুঠি চাউল চৰুত দিবলৈ হয়। গতিকে আমি এয়া প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছোঁ। এতিয়া মেচিন আহি পাবহি, তাৰ কাৰণে এয়া সকলোখিনি যা যোগাৰ প্ৰস্তুত কৰা হৈছে। আপোনালোকে চাই যাওক, মোৰ লগতে থাকিব, আৰু ব্লগটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় ক'বলৈ মোক নাপাহৰিব, কমেণ্ট কৰিব। আৰু ৰীনাজ অসমক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। বুকুৰ আপোন বুলি আপোনালোকক ময়ো ভাবোঁ। আপোনালোক নহ'লেতো আমাৰ এইবিলাকতো একোৱেই নহয় ন, আপোনালোক থাকিব লাগিব। গতিকে ধন্যবাদ।